গাইজ নমস্কাৰ। এতিয়া বৰ্তমান আমি ৰজাদুৱাৰ ঘাটত আছোঁ, মানে দৌল মন্দিৰ যাওঁ, দৌল গোবিন্দ মন্দিৰ আজি জাহাজেৰে যাম। তাৰপিছত আৰু এটা পিছফালে গান বজাই আছে, ইগন'ৰ কৰিব। আৰু এটা মন্দিৰ যাম তাৰপিছত। হ'ল গান্ধী মণ্ডপ। গান্ধী মণ্ডপত কিন্তু পতাকাখন লাগি থাকিব লাগে, উৰুৱা নাই এতিয়া। যদি আমি ইয়াৰ পৰা দেখা পালোঁ হয় কেনে এটা ভাল লাগিল হয় যদি উৰি থাকিল হয়, কিন্তু নাই। গৰম কিন্তু আছে গাইজ, আছে কাৰণ এই আমি চাইলেঞ্চাৰৰ একদম বেক চাইডে আছোঁ, সেইকাৰণে অলপ গৰম গৰম হাৱা পাই আছোঁ। পানী তো গাইজ আজি গম পালোঁ উমানন্দতে যে বিল্ডিং বনাইছে মানুহে, সেইটো আৰু এইটো ৰপৱে। তো গাইজ আমি আহি পালোঁ ৰজাদুৱাৰ ঘাট। এতিয়া যাম দৌল মন্দিৰ, মহাপ্ৰভু দৌল মন্দিৰ যাম এতিয়া। এতিয়া বৰ্তমান আমি দৌল মন্দিৰ আহি পালোঁ জাষ্ট, বেছি টাইম নালাগিল, কিন্তু ৰ'দ বহুত। ধূপ চাকি লৈ লওঁ এতিয়া। দেখ কেনে গৰম এই পাকাখিনি। এতিয়া প্ৰসাদ লৈ লৈছোঁ আমি, প্ৰসাদটো খাওঁ। প্ৰসাদ মানে পায়স দেচোন। দৌল মন্দিৰত আমি চাকি তাকি জ্বলাই পূৰা একদম চব ক্লিয়াৰ, মানে কি হৈ গ'ল। আমি যোনটো মন্দিৰত আহিছোঁ সেইটো প্ৰায় 500 বছৰ পুৰণি, ৰাজেশ্বৰ সিংহৰ দিনত স্থাপিত কৰা হৈছিল মন্দিৰটো। কিছুমান মানুহে চিনি নাপায়, কিন্তু উত্তৰ গুৱাহাটীৰ মানুহে প্ৰায় চিনি পায়েই। আৰু মন্দিৰটো চোৱা চিতা কৰে মুছলমান সম্প্ৰদায়ৰ এজন লোক। চ' গাইজ বাঁহৰ তলত কেনে এটা মজা ঠাণ্ডা। সাপ চাপ দেখা পালে অলপ ভয় লাগে। সাপ আৰু জোক এই দুটা বস্তু বম ডেঞ্জাৰ বস্তু। সাপক ভয় লাগে নে তো জোকক ভয় লাগে কচোন? সাপক বেছি লাগে জোকতকৈ। হে ডেকাৰ সাপ। মোৰ কিন্তু জোকক ভয় লাগে। আজিকালি ইমান ভয় নোহোৱা হৈছে, কিন্তু সৰু থাকোঁতে মানে জোক দেখিলে আৰু মানে লোম থিয় হৈ যায়, কিন্তু ভয় নালাগে। চ' গাইজ এইটোৱে হ'ল থানটো, মন্দিৰটো মানে। এইটো মন্দিৰটো চোৱা চিতা কৰা মানুহজন এখেতে হয়, জেঠা। Children used to run and play. Look at all the mess we made. Guess I never know where it went wrong. Sometimes I feel like oh that's sad, 'cause viral then people forget. In this crazy world I don't belong. I see fire burning but I close my eyes. I'd rather deny that everything is falling out of place. I see trees ripped from the ground but nobody makes a sound. I see fire burning but I'm fine.